নমস্কাৰ প্ৰতিভা বিকাশ অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আৰাধনা এক অনন্য প্ৰয়াস আলোচনীৰ সহ সম্পাদিকা বৰষা বৰা। এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ প্ৰতিভা বিকাশ গ্ৰুপটোৰ উপসভানেত্ৰী আশ্ৰিফা য়াসমিনৰ কণ্ঠত এটি সুন্দৰ কবিতা আবৃত্তি। আশা কৰিছোঁ সকলোৱে শুনি ভাল পাব। গতিকে পলম নকৰি তেখেতৰ কবিতাটি উপভোগ কৰোঁ আহকচোন। নমস্কাৰ। কবিতাৰ শিৰোনাম উতলা ফাগুন। কবিতাৰ কবি শ্ৰী পল্লৱ ৰায়। কথা আশ্ৰিফা য়াসমিন। উতলা ফাগুন। হিলদল ভাঙি পদূলিত পালেহি উতলা ফাগুন। হিমালয়ৰ বুকুত ধূলি খেলা শীতৰ কুঁৱলী জাকে মেলানি মাগিছে। ৰ'দ ছাতিয়ে কোমল ৰহন সানি আকাশত নীলা ৰং ছটিয়াইছে। হিলদল ভাঙি তেজৰঙা ফাগুনে মুঠি মুঠি ৰং ঢালি পলাশ মদাৰ শিমলু ৰঙা বেশত সাজি জিলিকাইছে ৰক্ত পুষ্পদল। মদাৰ পলাশৰ সুবাসীন বতৰাই দিছে ফাকুৱাৰ আগজননী। ঋতু আগমনৰ অগ্ৰদূত কুলি কেতেকী দহি কতৰাই ডালত জুৰিছে মধুৰ কাকলি। হিলদল ভাঙি ধূলিৰূপী ফাগুন আনিছে শুকান সৃষ্টি। আকাশত ধূলিৰ টিঘিল ঘিলনি। হিলদল ভাঙি বহাগৰ বাতৰি লৈ ফাগুনৰ পছুৱা জাক আহিছে। ফাগুনৰ পছুৱাই কবিৰ মনত জগাই তোলে প্ৰেমৰ পৰশ। কবিয়ে ফাগুনক আবদ্ধ কৰে শব্দৰ মায়াজালত। উতলা ফাগুনৰ মলয়া জাকে নীল আকাশেৰে কণ্ঠ নিগৰাই বোৱাই আনে প্ৰেমৰ বতৰা। দি যায় যৌৱনৰ সুবাস। ফাগুনৰ বুকুতে সন্ধান পোৱা যায় সৃষ্টিৰ প্ৰেৰণাৰ অফুৰন্ত অনিমেষ। এই উতলা